জুচ দিছে তো মজা আৰু আজি হৈছে ৩ নম্বৰটো বলবম আৰু আজিৰ যাত্ৰাটো হৈছে আমাৰ বশিষ্ঠৰ পৰা যাম আমি ভীমাশংকৰ তো আজিৰ বলবমটো বহুত বেছি ভাল লগা হ'ব আৰু আপোনালোকক সকলোবোৰ দেখাব চেষ্টা কৰিম তো বৰ্তমান আছোঁ মই আমাৰ শান্তিনগৰ শিৱ মন্দিৰ আৰু শিৱ মন্দিৰৰ পৰা ৰাইজ বহুতে মানে এইবাৰ বিহাৰ গৈছে কিন্তু বিহাৰ মই যাব নাপালোঁ আমাৰ যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক তো বলক ভোলেনাথৰ নাম লৈ কেনে আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ইফালে আমাৰ মানিক ভাই পাইলট আৰু ইফালে আছে সানি তো ৰাইজ আপোনালোকক মই দেখি আছোঁ আগত আৰু দুজন আছে তো সেই দুজনক আমি লৈ আহি আছোঁ তো সেই দুজনক লগ কৰি কিনে আপোনালোকক দেখাই আছোঁ তো চাই থাকক ফাইনেলি আমাৰ এইখন গাড়ী তো এইখন গাড়ীত আমি যাম আজি যাত্ৰাটো আমাৰ এইখন গাড়ীৰ পৰা আৰম্ভ হ'ব আৰু ইফালে ভাইলোক ইফালে হৈছে কিমকু ভাই আৰু ইফালে আছে আমাৰ মানিক ভাই তো মানিক ভাইক ৰাইজ বহুত দিন পাছত মানে ভিডিঅ'ত লগ পালোঁ তো যিকোনো মানিক ভাই আজি ক'ত যাম আমি বশিষ্ঠ মন্দিৰত যাম আজি আপোনালোকক দেখাম ইফালে আছে আমাৰ নগদ ভাই আৰু ইফালে আছে আমাৰ এয়া ভাই আপোনালোকে চিনি পাব আমি গাড়ীত বহি ল'লোঁ আৰু ইফালে আমাৰ ভাইলোক আছে পুৰা তো আমি ইয়াৰ পৰা যাই আছোঁ আৰু ইফালে বলবম তো বলক ৰাইজ আমি এতিয়া আগলৈকে যাই থাকোঁ আমি গণেশ মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি আহি পালোঁ বৰ্তমান শৰাইঘাট ব্ৰিজ আৰু শৰাইঘাট ব্ৰিজখন আপোনালোকক দেখাম তো এয়া চাই লওক মানে গণেশ মন্দিৰত মানে বহুত বক্স চক্স কিবা বাজি আছিলে ভিডিঅ'টোত কপিৰাইট আহিব পাৰে চ' সেইকাৰণে মই গণেশ মন্দিৰত আপোনালোকক নেদেখালোঁ তো ইফালে মই আহি পালোঁ শৰাইঘাট ব্ৰিজ আপোনালোকে দেখা পাইছে সেইখন শৰাইঘাট ব্ৰিজ তো বলক আমি শৰাইঘাট ব্ৰিজখন ভালদৰে চাওঁ এবাৰ তো ৰাইজ ফাইনেলি আমি বশিষ্ঠ দেৱালয় পাম আৰু ফ্লাইঅভাৰ ব্ৰিজখনৰ তলেদি আমি গৈ আছোঁ এতিয়া আৰু এয়া চাওক ৰাইজ আজি মানে বহুত বেছি মানুহ হ'ব কাৰণ বৰ্তমান চাওক ৰাইজ গাড়ীবিলাক চাওক ইয়াৰ পৰাই মানে একদম পাৰ্কিঙত লগাই দিছে মানে আগত বা আৰু আমি জাগা পাওঁ না নাপাওঁ তাৰ নাই ঠিক তো যি হওক ৰাইজ আমি চেষ্টা কৰিম যিমানখিনি যাব পাৰোঁ তো বলক আমি আগলৈকে যাই থাকোঁ এয়া চাওক ৰাইজ মানুহ Oh my god. Kita ahe to rasta এনেকুৱা কে মানে চৰপত ৰেডি কৰি থৈ দিয়া চৰপত খিচাৰি প্ৰসাদ তো চাই লওক ৰাইজ সকলো বস্তু ইফালে চাই লওক মানুহ চাওক মজা আৰু ৰাইজ চাই লওক আহি পালোঁ আমি গণেশগুৰিৰ গণেশ মন্দিৰ এয়া চাই লওক গণেশ মন্দিৰ একদম পুৰা ডান্স হৈ আছে বলবম থেংক ইউ এই দাদাসকলে মানে ইয়াত চাই লওক জুচ দিছে তো মজা আৰু বলবম এয়া মজা ৰাইজ আমাৰ গাত পুৰা ফুল এনাৰ্জি লৈ লৈছোঁ তো বলক আমি আগলৈকে আৰু যাই থাকোঁ বলবম ফাইনেলি আমি জাগা আহি পালোঁ আৰু ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰি থৈ দিছোঁ আৰু আপোনালোকক মই দেখাইছোঁ ৰাইজ লাইন কেনেকুৱা হৈ আছে বৰ্তমান আজিৰ পৰিস্থিতি ৰাইজ বহুত বেছি ধামাকা হ'ব গৈ আছে তো এইফালে চাই লওক আমাৰ ভাইলোকে পুৰা একদম গাড়ী চাড়ী থৈ দিলোঁ ইফালে ভাইলোক আৰু এইখন হৈছে আমাৰ গাড়ীখন তো ৰাইজ বলক আমি ইয়াৰ পৰা ইমানলৈকে যাই আছোঁ আৰু আগত বা কি হয় কি নহয় আপোনালোকক দেখাব চেষ্টা কৰিম আৰু আহি ফাইনেলি পাই গ'লোঁ আমি বশিষ্ঠ দেৱালয়ৰ এইখন গেট চ' গেটখনৰ পৰা আমি এতিয়া আগলৈকে যাই থাকিম চাই থাকক খালি তো
বলক আজি তামাম মানুহ ৰাইজ তামাম মানুহ আৰু বলবম তো ইফালে আমাৰ ফাইলকে এই আইতাৰ দোকানৰ পৰা মানে এয়া বস্তু বাহিনী লৈ আছে এয়া চাই লওক ধূপ চাকি তো সকলোবোৰ বস্তু লৈ আছে আমাৰ ফাইলকে এয়া আইতাৰ দোকানৰ পৰা লৈ আছে তো এইফালে আছে দেৱালয় আৰু এইফালে আছে এই পূজাৰ সামগ্ৰী ফাইনেলি আমি পাই গ'লো বশিষ্ঠ দেৱালয় আৰু আমি বৰ্তমান যাই আছোঁ ভিতৰত আৰু ভিতৰত যাই কিনে আমি গাটো ধুই লওঁ পূজাটো কৰি লওঁ তো আপোনালোকক দেখাই আছোঁ চাই লওক এইফালেদি আমি সোমাম আৰু ইফালেদি ওলাই আহিব পাৰি সেৱাটো কৰি কিনে আৰু ইফালেদি আমি সোমাম তো চাই থাকক আৰু তো ৰাইজ ফাইনেলি আমাৰ পূজা কমপ্লিট হৈ গ'ল আৰু এয়া হৈছে বশিষ্ঠ দেৱালয় তো ইয়াতে আমি পূজাটো লৈ ল'লোঁ ৰাইজ আৰু আমাৰ দুজনে মানে পূজা কৰি আছে চ' মোৰ হ'ল কাৰণে মই এতিয়া ধুনীয়া কৰি ৰেডি হৈ ওলালোঁ আৰু ইয়ালেদি সোমাইছিলোঁ আৰু ইফালেদি আমি ওলাই আহিলোঁ আৰু বলক আমাৰ বলবম পূজা কমপ্লিট হৈ গ'ল তো ইফালে চাই লওক মানুহ লাহে লাহে পাতলা হ'ল তো আমি এইবাৰ ক'ত যাওঁ চাই আছোঁ তো বলক ঠিক এনে গাড়ী ভিতৰে বহি ল'লোঁ এয়া তো আমি বৰ্তমান যাব ওলাইছোঁ ডাইৰেক্ট বৰপেটা মানে আমাৰ ঘৰলৈ তো বলক গুৱাহাটী বাই বাই আৰু আমি এতিয়া বৰপেটা যাওঁ তো ৰাইজ এটা মিষ্টেক হ'ল আমাৰ যা কথা আছিলে ভীমাশংকৰ কিন্তু ভীমাশংকৰটো কেঞ্চেল হ'ব কাৰণ বহুত বেছি দেৰি হৈ গ'ল আৰু আমি তাৰমানে ৰং ৰাস্তা এটা সোমাই গৈছিলোঁ তো যি হওক বৰ্তমান আমি আহি কিনে বশিষ্ঠ দেৱালয়ত মানে দৰ্শনটো কৰি ল'লোঁ চ' এতিয়া আমি যাই আছোঁ ডাইৰেক্ট বৰপেটা টাউনৰ পূৰা ৰমক জমক হৈ আছে তো বলক আমি আগলৈকে আৰু যাই থাকোঁ তো লাহে লাহে হৈ আছে পোহৰ আৰু পোহৰ হোৱাৰ আগতে মানে এয়া চাই লওক পাহাৰকেইখন ধুনীয়া কৰি চিনি পায় পুৰা 5টা বাজি গ'ল চ' 5টা বাজি যোৱাৰ পাছতে মানে এনেকুৱা ধুনীয়া মানে পোহৰ হৈ উঠিছে চ' বহুত বেছি ভাল লাগিল আৰু ইয়াৰ পৰা আমি আৰু যাই থাকোঁ তো একদম মানে আধা লেলেৰা হৈছোঁ ৰাইজ তো এটা কথা জানেনে বলবম বুলি ক'লে ৰাইজ বহুতে জচত আহে কিন্তু বলবমত যেতিয়া দৰ্শন কৰি লৈ যেতিয়া ঘৰৰ ফালে যায় ঘৰৰ ফালে যোৱাৰ পাছত মানে সকলোৰে অৱস্থাবিলাক একদম বেয়া হৈ যায় আৰু আমাৰ অৱস্থাবিলাক চাই লওক ৰাইজ আমাৰ একেটাৰ অৱস্থা বৰ্তমান মোবাইল চোবাইল চাই আছে এয়া মেংলা মেংলি কৰি বহি আছে মানে ভিডিঅ'টো অন কৰিছোঁ কাৰণে ৰাইজ ইহঁতে মানে বহি আছে কিন্তু ভিডিঅ'টো যেতিয়া মই অফ কৰিম তেতিয়া নাহোঁ একদম তাৰমানে টোপনি আহেতো যি হওক মানে চবৰ ৰাতি বহুত কষ্ট হয় তো সেইকাৰণে মানে সকলোৱে টোপনি মাৰে তো যিকোনো হওক আমি বাৰু সাৰি পাই আছোঁ যিহেতু আমি ঘৰ পৌঁচাই দিম সিহঁতক তো ইফালে চাই লওক ৰাইজ গোটেইবিলাকক তো মজা আৰু ৰাইজ বোলক আমি এতিয়া যাই থাকোঁ তো ৰাইজ আমি ফাইনেলি বৰপেটা টাউন পামেই আৰু বেছি দূৰ নাই বাট ৰাইজ ভিডিঅ'টো বহুত দীঘল হ'ল তাৰ কাৰণে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ৰাইজ নেক্সট ভিডিঅ'ত লগ পাম আজিৰ কাৰণে বাই বাই আৰু আমি এয়া চাই লওক আমাৰ ফাইলকে পুৰা একদম সোমাই আছে আমাৰ ফাইলকে চাই লওক পুৰা